অলপতে ডিব্ৰুগড়ত অনুষ্ঠিত আজিহাৰা প্ৰশিক্ষণ শিবিৰ আৰু ব্লেক বেল্ট গ্ৰেডিঙৰ অনুষ্ঠানৰ সামৰণি পৰে আৰু এই অনুষ্ঠানত ৰজাপুল আজিহাৰা কাৰাটে একাডেমীৰ প্ৰশিক্ষক ৰত্ন শইকীয়াই দ্বিতীয় ডিগ্ৰীৰ বাবে প্ৰশিক্ষণ গ্ৰহণ কৰিছিল আৰু তেখেতে এই সন্মান লাভ কৰে। তেখেতক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। একোগৰাকী শিক্ষকেও আজীৱন শিকিয়ে থাকিব লাগে, কিয়নো তেখেতৰ ওপৰত গভীৰ দায়িত্ব থাকে। কেৰাটেৰ দৰে একোটা গভীৰ বিষয় ভালদৰে অধ্যয়ন, অধ্যৱসায়, প্ৰশিক্ষণ আদি বিভিন্ন ধৰণৰ ত্যাগ, কষ্ট স্বীকাৰ কৰি একোগৰাকী প্ৰশিক্ষকে একোজন সুদক্ষ খেলুৱৈ গঢ় দিয়ে। আমি ৰজাপুল কেৰাটে একাডেমীৰ প্ৰশিক্ষক ৰত্ন শইকীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতৰ লগতে অনুষ্ঠানত 40ৰো অধিক প্ৰশিক্ষকে অংশগ্ৰহণ কৰিছিল আৰু 200ৰো অধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছিল আৰু ৰজাপুল আজিহাৰা একাডেমীৰ ছাত্ৰ ছাত্ৰীসকলো গৈছিল এই অনুষ্ঠানলৈ। আৰু এই অনুষ্ঠানত জৰিয়তে কাৰাটেৰ বিষয়ে শিক্ষা গ্ৰহণ কৰাৰ লগতে প্ৰশিক্ষাৰ্থীসকলে আত্মৰক্ষাৰো কিছুমান নতুন নতুন কৌশল শিকিব পাৰে আৰু এই অনুষ্ঠানটো আয়োজন কৰা উদ্যোক্তাসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া প্ৰশিক্ষণ গ্ৰহণ কৰি থকাৰ সময়ত প্ৰশিক্ষকসকল আৰু প্ৰশিক্ষাৰ্থীসকল। ইয়াৰ ৰত্ন শইকীয়াই দ্বিতীয় ডিগ্ৰীৰ সন্মান গ্ৰহণ কৰাৰ মুহূৰ্ত এটা সুন্দৰ মুহূৰ্ত আৰু সন্মানৰ মুহূৰ্ত। তেখেত ইয়াৰ যোগ্য, কিয়নো তেখেতে বহু কষ্ট স্বীকাৰ কৰি আহিছে ৰজাপুল আজিহাৰা কাৰাটে একাডেমীখনৰ বাবে আৰু তেখেতৰ লক্ষ্য হৈছে একোগৰাকী সুদক্ষ খেলুৱৈৰ জন্ম দিয়া। আমি তেখেতৰ উজ্জ্বল ভৱিষ্যত, সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ। আজিহাৰা কেৰাটে একাডেমীৰ সকলো ছাত্ৰ ছাত্ৰীয়ে তেখেতক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে আৰু ডিব্ৰুগড়ত অনুষ্ঠিত এই অনুষ্ঠানটো অতি মনোগ্ৰাহী হৈছিল, কিয়নো ইয়াত একেলগে প্ৰশিক্ষক আৰু প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছিল। এটা মনোগ্ৰাহী অনুষ্ঠান হৈছিল আৰু ইয়াতে আত্মৰক্ষাৰ বিভিন্ন কৌশলো শিকোৱা হৈছিল। এনেদৰে পানীটো এয়া ছাত্ৰীসকল